Yes, I did. মোৰ পৰীক্ষা আছিলে চ' মই পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ। মোক মানে দৰ্জাখন ঢুকঢুকি আহোঁতে মই বাহিৰলৈ আহিলোঁ। বাহিৰলৈ মানে মোক পাছ আপ কৰিব লাগিছিলে, সেইকাৰণে দৰ্জাখন ঢুকঢুকাই দেখি পাছ আপ কৰিও যাম, মানে কোন আহিছে চাইও যাম বুলি ভাবিছিলোঁ। চ' মই আহিলোঁ, আহি যাওঁতে মানে ওলাই আহোঁতে মোক মানে একদম মুখত ধৰিছে। মুখত ধৰি মেলি মই একো মাতিব নোৱাৰাকৈ মোক চোতাললৈ লৈ গ'ল। চোতালত অকণমান বগৰা বগৰী হ'ল। সিহঁতক মই এটা মাৰিও দিছিলোঁ, এটা সেইটো মাৰি দিওঁতে সি উফৰি পৰিল। কিন্তু আৰু এটা লগত আহিছিলে কাৰণে দুইটাই মোক ধৰি পেলাই আমাৰ টেংকি এটা আছে, টেংকিটো ছাইডত লৈ গৈছিলে। সেই টেংকিটো এটা ঘৰ আছে, ঘৰটোৰ ছাইডত আকৌ মোক মানে পেলাই দিলে সিহঁতি। মানে মই লৰচৰ কৰি দিছিলোঁ যে সেইকাৰণে পৰি গৈছিলোঁ, কিন্তু মোৰ মুখৰ পৰা হাতটো মানে অঁতৰোৱাই নাছিলে। কিন্তু তাৰপৰা সিহঁতি মোক এক গুৰ দিলে। গুৰ দিয়াৰ পিছত সিহঁতি মোক ভালকৈ পূৰা ধৰিলে। ধৰি পেলাই সিহঁতি মানে 3 ফুট মানৰ এটা জেগা হ'ব, সেই ওপৰেদি পাৰ হৈ গৈছে। ৱাল চোৱাল দিয়া নাছিলে, জেওৰা আছিলে। সিহঁতি ছাইডৰ বাৰীখনত পলাই লৈ গৈ মোক পুখুৰী এটা আছে সেইটো ওচৰতে, বেছি দূৰ নহয়। পুখুৰীটোৰ ওচৰত পাওঁতে সিহঁতি স্প্ৰেটো উলিয়াবলৈ ইংগিত দিছিলে। স্প্ৰেটো উলিয়াবলৈ লওঁতে মই দুজনক মানে যেনে তেনে মানে অলপমান মাৰি মেলি ঘৰতে ওলাই আহিলোঁ। আমাৰ একচুৱেলি একেবাৰে নেশ্যনেল হাইৱে কাষত ঘৰ। আমি সন্ধিয়াতে আজি 7:30, 10, 15, 20 মান হ'ব প্ৰায়, এনেকুৱা এটা পৰিস্থিতি ঘটিব বুলি আমিও ভবা নাই। আৰু এনেকুৱা এটা ঘটনা হৈছে মানে সকলো জনসাধাৰণ সজাগ হওক, আৰু প্ৰশাসনকো কৈছোঁ যাতে সকলোৱে ৰাইজে এলাৰ্ট হৈ যাওক, যাতে আজি মোৰ ল'ৰাটোৰ ক্ষেত্ৰত হৈছে, কালিলৈ যাতে আনৰ ক্ষেত্ৰত নহওক। সেইকাৰণে সকলো ৰাইজক মই এলাৰ্ট হ'বৰ কাৰণে এই নিউজ চেনেল যোগে আহ্বান জনাইছোঁ। অপহৰণকাৰী হ'ব নিশ্চয়, অপহৰণকাৰী হ'ব, নহ'লে কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি? নাই, আমাৰ সন্দেহ নাই। তেওঁক মোৰ ল'ৰাই কৈছে এইটো হিন্দী ভাষী বুলি কৈছে। ঠিক আছে, আৰক্ষীক জনোৱা হ'ল এতিয়া? আৰক্ষীক জনোৱা হৈছে। হে গাইজ, আমি ঘৰত থাকি কিমান সুৰক্ষিত? আমাৰ নিজৰ ঘৰতে যদি সুৰক্ষিত নহয় তেতিয়াহ'লে আমি ক'ত থাকিম? আমি আকৌ এই হাবিত থাকিবলগীয়া হ'ব নেকি? এনেকুৱা পৰিস্থিতি আহিছে নেকি? আপোনালোকে বাতৰিটো শুনিলে, টাইমছ 8 আছামৰ যিটো বাতৰি, মানে এনেকুৱা পৰিস্থিতি হৈছে আজিকালি। কোনোবাই যদি ঘৰত আহি ৰাতি দুৱাৰবেল বেজাই খুলিবলৈ যদি কয়, তেতিয়াও মানে দুৱাৰ খুলি আহিবলৈ 100 বাৰ ভাবিব লাগিব। কাৰণ এনেকুৱা পৰিস্থিতিৰ কাৰণেই এই ঘটনাটো ঘটিব লগা হৈছিল। কিন্তু ল'ৰাজনৰ লাক ভাল আছিল আৰু তেওঁৰ অলপ সুস্থ মগজুত আছিল কাৰণে তেওঁক নিবলৈ সক্ষম নহ'ল। সময়টো বেছি বজা নাছিলে, 7:30 বা 7:10, 15 মিনিটমানৰ কথা কৈছিলে। এইটো সময়তে যদি এই দুষ্কৃতিকৰ্মীবিলাকে অপহৰণ কৰিবৰ কাৰণে যদি মনোভাৱ গঢ়ি তুলিব পাৰিছে, তেতিয়াহ'লে ৰাতিত কি হ'ব পাৰে? বহুত এইবিলাক দুখৰ কথা আৰু বহুত নিন্দনীয় কথা। সকলো ৰাইজে এলাৰ্ট হওক, সজাগতা হওক, আৰু প্ৰশাসনে যাতে সকলো ফালৰ পৰা সহায় কৰে আমাৰ গাঁৱৰ এৰিয়াবিলাকত, কিয়নো মানুহবিলাকে ইমান সজাগতা নহয়। কিছুমান উৰা বাতৰি শুনি পেলাই যিকোনো মানুহকে সন্দেহ প্ৰকাশিত হয়, আৰু এনেকুৱা বহুতো ঘটনা ঘটে যিকোনো সন্দেহ প্ৰকাশৰ কাৰণে বহুতো বেয়া ঘটনা আজি ঘটা দেখা গৈছে। প্লিজ সকলো ৰাইজবাসীয়ে যেন এনেকুৱা ঘটনা নঘটিবলৈ সদায় সজাগতা হওক। আজি এই ল'ৰাজনৰ হ'ল, কালি কাৰোবাৰ নহ'ব তেনে কোনো মানে নাই। এইটো আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাব যাতে সকলোখিনি ভিডিঅ' পায়। লগ পাম অন্য এটা ভিডিঅ'ত। জয় হিন্দ দোস্ত।